কি ক'ব আজিৰ এই মিটিঙৰ বিষয়ে? আজি আমাৰ কচুগাঁও ব্লক BPF-ৰ অধীনস্থ আমাৰ মালভোগ চান্তাল বস্তি যিটো আছে এইখন গাঁৱৰ ৰাইজে ক'বলৈ গ'লে যোৱা 10-15 দিন ধৰি আমাৰ BPF-ৰ লগত তেখেতসকলে নিজে যোগাযোগ কৰিছিলে। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ BPF দলত যোগদান কৰি পেলাই BPF-ৰ হৈ কাম কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিলে। যোৱা দিনবিলাকত তেখেতসকলে গোটেইবিলাক UPPL-ৰ লগত আছিল। এতিয়া UPPL চৰকাৰে তেওঁলোকৰ ভোট লৈ চৰকাৰ গঠন কৰাৰ পাছত তেওঁলোকৰ যিটো সমস্যা এই গাঁওখনৰ ৰাইজে ভুক্তভোগী হোৱা যিসকল ৰাইজ আছে তেখেতসকলে নিজৰ সমস্যাটো সমাধান কৰি লোৱাৰ বেলেকাৰ আজিলৈকে পূৰণ কৰিব পৰা নাই। যিহেতু ইয়াৰ কাৰণে তেখেতসকলে বৰ্তমানৰ চৰকাৰখনৰ ওপৰত মোহভংগ হৈছে, আস্থা বিশ্বাস হেৰুৱাইছে, যাৰ কাৰণে এই দলৰ চৰকাৰৰ পৰা একো আশা আৰু ৰাখিব নোৱাৰে বুলি তেওঁলোকে নিজৰ UPPL দল য'ত নেকি তেখেতসকলে ইমান বছৰলৈকে থাকি পেলাই কাম কৰিছিলে সেই দলটো ত্যাগ কৰি BPF দলত চব মানে যিমান আছে এইখন গাঁৱৰ ৰাইজ দলে বলে আহি পেলাই যোগদান কৰিছে। আজিৰ পৰা ইয়াত BPF-ৰ ঘাটি হৈ গ'ল। আজিৰ পৰা ইয়াত UPPL বা অন্যান্য যিবিলাক BJP TJP দল তেওঁলোকৰ স্থান নোহোৱা হৈছে। BPF-ৰ প্ৰতি তেখেতসকলে ষ্ট্ৰং আস্থা বিশ্বাস প্ৰকাশ কৰি পেলাই হাগ্ৰামা মহিলাই ডাঙৰীয়াদেৱৰ নেতৃত্বৰ প্ৰতি আস্থা বিশ্বাস ৰাখি BPF দলৰ হৈ কাম কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সংকল্প লৈছে। আৰু অনাগত দিনবিলাকত হাগ্ৰামা মহিলাৰীৰে চৰকাৰ BTCত ঘূৰাই আনি তেওঁলোকৰ গাঁৱৰ যিবিলাক সমস্যা তেখেতসকলৰ দাবী দাৱা পূৰণ কৰিবৰ কাৰণে তেখেতসকলে আমাৰ মানে আদিবাসী চেল যেহেতু BPF-ৰ অধীনত আছে এই আদিবাসী চেলৰ জৰিয়তে অঞ্চলৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। আৰু তেখেতসকলক আজি ইয়াৰ কাৰণে দিন তাৰিখ ঠিক কৰি আমি তেওঁলোকৰ গাঁওখনত আহি আমাৰ দললৈ আদৰি লৈছোঁ আৰু ইয়াৰে মিটিং আজি আমি ইয়াত স্পষ্টভাৱে তেখেতসকলৰ লগত লৈ কৰিব পাৰিছোঁ। আমাৰ পৰা আজি ক'বলৈ যদি যাওঁ এই অঞ্চল আমাৰ কমপ্লিট হৈ গ'ল। আমাৰ ইয়াত চিন্তা কৰিব লগা একো নাই। এই অঞ্চলৰ 100% ৰাইজ এতিয়া BPF-ৰ লগত থাকিব, কাম কৰিব আৰু BPF-ৰ হৈ থাকিব। দেখা গৈছে এইখন সমষ্টিত এজন EM আছে। আমি কিন্তু গাঁৱৰ অৱস্থা যি দেখিলোঁ বিগত 5 বছৰত একো কামেই দেখা নাই। কি ক'ব এই বিষয়ে, যিহেতু ইয়াত BTCখন স্থানীয় চৰকাৰ হয়? অকল কচুগাঁও BTC সমষ্টিৰ কথা নহয়। UPPL বা BJP তেখেতসকলে যৌথভাৱে চৰকাৰ যেতিয়া বনাইছিলে আমি সকলোৱে আশা ৰাখিছিলোঁ, যিহেতু BJP আৰু UPPL দিছপুৰত একেলগে চৰকাৰ বনাইছে আৰু BTCটো একেলগে BJP UPPL চৰকাৰ বনাইছে। গতিকে BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব পৰা এটা ভাল সুযোগ আহিছে, ভাল এটা দিন আহিছে বুলি আমি আশা কৰিছিলোঁ যে আমাৰ অঞ্চলৰ সমস্যাবিলাক গোটেইখিনি সমাধান হ'ব বুলি। ৰাইজৰ আশা আকাংক্ষা গোটেইখিনি পূৰণ হ'ব, উন্নয়নৰ কাম কাজ একেবাৰে মানে খুব সুন্দৰকৈ চলিব বুলি আমি আশা ৰাখিছিলোঁ। কিন্তু এতিয়া দেখা গ'ল যে আমাৰ 40টা BTC সমষ্টিত আমাৰ ৰাইজে যিটো আশা কৰিছিলে উন্নয়নৰ কথা, যিটো আমি BTC চৰকাৰে কৰিব বুলি বিশ্বাস ৰাখিছিলোঁ সেই আস্থা বিশ্বাসটো ধূলিসাৎ কৰিছে। BTC চৰকাৰখনে একো কৰিব পৰা নাই, কত উন্নয়ন হোৱা নাই, ৰাইজৰ আশা আকাংক্ষা পূৰণ হোৱা নাই। অকল কচুগাঁৱৰ নহয়, কচুগাঁৱৰ বাদেও যিবিলাক 40টা সমষ্টি আছে গোটেইটো সমষ্টিতে আজি উন্নয়ন স্তব্ধ হৈছে। হাগ্ৰামা মহিলাই ডাঙৰীয়াদেৱৰ আমলত যিমানখিনি উন্নতি হৈছিল সেই উন্নতিৰ দৃশ্যহে আমি দেখা পাওঁ। কিন্তু বৰ্তমানৰ যিটো সন্মিলিত চৰকাৰ BTC চলি আছে তেওঁলোকৰ আমলত একো উন্নয়ন হোৱা নাই। সেইটো ৰাইজে ক'ব, আমি ক'ব লগা বিষয় নহয়। আমাৰ সৰ্বসাধাৰণ যিবিলাক ৰাইজ আছে, সৰল সহজ যিবিলাক ৰাইজ আছে BTC বাকী হিচাপে তেখেতসকলে আজি স্পষ্টভাৱে কয় যে আমাৰ UPPL বা BJP চৰকাৰৰ আমলত BTCত এতিয়া উন্নতি শূন্য হৈছে, একো হোৱা নাই আৰু ৰাইজ একো আশা কৰিব নোৱাৰে। গতিকে হাগ্ৰামাৰ চৰকাৰ আনি উন্নয়নৰ কাম আকৌ কৰিব লাগে, সেইটোৱে আজিৰ দিনত ৰাইজৰ এটা ঘোষণা আৰু সিদ্ধান্ত। দেখা গৈছে ৰায়মানা নেশ্যনেল পাৰ্কৰ দাঁতি কাষৰীয়া গাঁওবোৰত দিনক দিনে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। আৰু দুই এদিন আগতে গমে পায় আপুনি, যিহেতু স্থানীয় বিধায়ক হয়, এগৰাকী ছোৱালী নিজৰ পিতৃৰ ৰক্ষা কৰিবলৈ গৈ হাতীৰ কবলত পৰে। কিন্তু তাত ৰাইজে অভিযোগ উত্থাপন কৰিছিল তাত যিটো ফেঞ্চিং থাকিব লাগিছিল এই ব্যৱস্থাখিনি নাই। কি ক'ব এই বিষয়টোলৈ? হয়, এইটো অতি দুখৰ বিষয় যে ৰায়মানা নেশ্যনেল পাৰ্ক হিচাপে যিদিনাখনৰ পৰা ঘোষণা কৰা হৈছিলে সেই দিনাখনৰ পৰাই ৰায়মানা নেশ্যনেল পাৰ্কত বিচৰণ কৰি থকা হাতী, বাঘ এইবিলাক
ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে হওক বা আমাৰ ৰাইমানা নেশ্যনেল পাৰ্কৰ ওচৰে পাঁজৰে গাঁওবিলাকত থকা মানুহবিলাকৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ স্বাৰ্থতে হওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চৰকাৰৰ পৰা অসম চৰকাৰ BTC চৰকাৰ যৌথভাৱে তেওঁলোকে এটা আমাৰ মানুহ থকা অঞ্চল আৰু আমাৰ জংঘলৰ মাজত এটা মানে ফেন্সিঙৰ ব্যৱস্থা কৰিব লাগিছিলে বাউণ্ডাৰী ডিমাৰ্কেট কৰি এটা ফেন্সিঙৰ ব্যৱস্থা কৰিব লাগিছিলে ফেন্সিঙৰ ব্যৱস্থা থাকিলেহেঁতেন হাতী ইমান সহজে আমাৰ গাঁওবিলাকত বিচৰণ কৰিবলৈ সুবিধাটো নাপালেহেঁতেন মানুহবিলাকৰ জীৱন সম্পত্তি তেওঁলোকে মানে হাতীবিলাকে আজি নষ্ট কৰাৰ সুবিধাটো নাথাকিলেহেঁতেন কিন্তু দুখৰ বিষয়টো হ'ল যে ৰাইমনা নেশ্যনেল পাৰ্ক ইমান পইচা আহে এইবিলাক ৰক্ষণাবেক্ষণৰ কাৰণে নেশ্যনেল পাৰ্কত আজি ৱৰ্ল্ড বেংকৰ পৰাও পইচা আহে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰাও বহুত পইচা আছে বিভিন্ন ফাণ্ডৰ পৰা পুঁজিবিলাক আহি আছে সেইবিলাক পুঁজি ব্যৱহাৰ কৰি পেলাই ফেন্সিঙৰ যিটো ব্যৱস্থা কৰিব লাগিছিল সেইটো নকৰাৰ কাৰণে আজি আমাৰ এই ৰাইমনা নেশ্যনেল পাৰ্কৰ দাঁতি কাষৰীয়া যিবিলাক গাঁও সেই অঞ্চলবিলাকৰ হাতী মুক্তভাৱে বিচৰণ কৰিছে মানুহবিলাকৰ খেতি বাতি ধ্বংস কৰিছে মানুহবিলাকৰ ঘৰ বাৰী ধ্বংস কৰিছে ভাঙি পেলাইছে মানুহবিলাকে ঘৰত থাকিব নোৱাৰা হৈ আছে দিনৰ ভাগত ঘৰত থাকে ৰাতিৰ ভাগত মানুহবিলাকে ঘৰ এৰি বেলেগ জেগাত আশ্ৰয় লৈ থাকিব লগা হয় আৰু সেইদিনাখন 2-4 দিন আগত যিটো ঘটনা ঘটিলে আমাৰ মানে কি কয় ডুম্বুৰগুৰি গাঁৱত তাতে হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা এজনী মেধাৱী ছাত্ৰী যিজনী ছাত্ৰীয়ে মেট্ৰিকত লেটাৰ মাৰ্ক সহকাৰে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিলে সেই ছোৱালীজনীক হাতীয়ে কচকি মাৰি হত্যা কৰিলে আৰু অকাল মৃত্যুত পৰিব লগা হোৱাটো অতি মৰ্মান্তিক ঘটনা অতি বেদনাদায়ক মানে অসহনীয় এটা ঘটনা বুলি মই ক'ব খোজোঁ আৰু একমাত্ৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে তেখেতসকলৰ পৰা তেওঁলোকে যিখিনি নিজৰ দায়িত্ব কৰ্তব্য পালন কৰাৰ বা ব্যৱস্থা কৰাৰ প্ৰয়োজন আছিল সেইবিলাক নকৰাৰ কাৰণে ফেন্সিং নথকাৰ কাৰণে ভালকৈ তেওঁলোকৰ বেটেলিয়নবিলাকে হাতী আহাটো খেদি পঠিয়াবৰ কাৰণে ব্যৱস্থা নথকাৰ কাৰণে ৰাতিৰ ভিতৰত দিনৰ ভাগত মানে পহৰা নিদিয়াৰ ফলত আজি এইবিলাক হাতী মুক্তভাৱে বিচৰণ কৰি যাকে তাকে মাৰি পেলোৱা য'তে ত'তে আমাৰ মানে খেতি বাতি ঘৰ বাৰী ধন সম্পত্তি ধ্বংস কৰা এইবিলাক মানে তাণ্ডৱ লীলাটো চলাই থাকিবৰ কাৰণে হাতী আজি আহি আছে চলি আছে ইয়াৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC গভৰ্ণমেণ্টক আমি জগৰীয়া কৰিব খোজোঁ মই এতিয়া দাবী জনাওঁ যে আমাৰ হাতীয়ে মানুহ হত্যা কৰাৰ পাছত যোনে মৰি গ'ল মৃত্যু হৈ গ'ল সেই ফেমিলিৰ আমাৰ যিবিলাক তেওঁলোকৰ মানে হেৰি আছে পৰিয়াল আছে তেখেতসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে গভৰ্ণমেণ্টৰ এটা পলিচি ডিক্লেয়াৰ্ড আছে সেই ডিক্লেয়াৰ পলিচি অনুযায়ী মানে মৃত্যু হোৱাজনৰ নামত যিমান দিয়ে 4 লাখ না 5 লাখ দিয়া হয় সেইটো দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই ছোৱালীজনীৰ দেউতাই যিহেতু মানে বিষম আঘাত প্ৰাপ্ত হৈছে আৰু সেই আঘাত হোৱা মানুহজনক ট্ৰিটমেণ্টৰ কাৰণে যিটো ক্ষতিপূৰণ দিব লাগে সেই দিয়াৰ মানে টকাটো দিয়াৰ ব্যৱস্থা সোনকালে কৰিব লাগে সেইটো মই দাবী জনাইছোঁ ঠিক আছে